অফিচৰ পৰা আহি পাই একো এটা কৰিবলৈ মন নাযায় আৰু বিশেষকৈ বনাবলৈ একদমেই মন নাযায়। পিছে উপায় নাই, বনাবতো লাগিবই। আৰু আজি যিহেতু অকণমান চিকেন লৈ আহিছিলোঁ, গতিকে চিকেনখিনিয়ে বনাওঁ বুলি ভাবিলোঁ। এইপিনে কেপচিকাম, আলু, বিলাহী গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। লৈ পিনে বনালোঁ। বনাই থকাৰ ভিডিঅ' দিয়া নাই, কিনো দিম, সকলোৱে বনায়ে থাকে ধুনীয়াকৈ টেষ্টিকৈ। আৰু মই যিহেতু একদম নৰ্মেলকৈ বনালোঁ, লগত অকণমান চালাড লৈছোঁ। যদিও চিম্পলকৈ বনাইছিলোঁ, খাবলৈ কিন্তু বিৰাট সোৱাদ হৈছে। আচলতে দিনটো কষ্ট কৰি ৰাতিৰ ভাত সাজ যেনেকৈয়ে নহওক খাই বিৰাট সন্তোষ পোৱা যায়। লগত কি আছে সেইটো মেটাৰ নকৰে। আৰু মাংস হ'লেতো এনেও বাৰু মই ভালেই পাওঁ। তাৰপিছত ধুনীয়াকৈ মই ভাতকেইটা খালোঁ বাৰু। আপোনালোকে কোনে কোনে বনাই ভাল পায় ক'বচোন। মই যে একদমেই বনাই ভাল নাপাওঁ। কি কৰিব আৰু, উপায় নাই, বনাবলগীয়াই হয়। সদায় নিজে নিজে বনাই খাই থাকোঁ আৰু উপায় নাই। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে।